নমস্কাৰ, প্ৰিন্সি কিটচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ৰেচিপি ভিডিঅ', সকলোৱে চাব দেই। আৰু ৰেচিপিটো দিয়াৰ আগতে মই কৈ দিওঁ, যদি আপুনি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট কৰি দিব। আৰু নতুন ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো দবাই দিব। এতিয়া বলক আমি ৰেচিপিটো বনাওঁ। আজি মই বনাবলৈ লৈছোঁ মাছৰ মূৰৰ লগত কচু শাকৰ সৈতে বিলাহী। ইয়াৰ বাবে মই লৈছোঁ ৰ'দত শুকাই লোৱা কচু শাক, মাছৰ মূৰকেইটা মই ফ্ৰাই কৰি লৈছোঁ। এটা আলুটো মই এনেদৰে কাটি লৈছোঁ আৰু দুটা পিঁয়াজ দুটাও মই এনেকৈ কাটি লৈছোঁ। শুকান জলকীয়া 5টা আৰু এইটো ভোট জলকীয়া, পিচি লোৱা আদা নহৰু, হালধি, নিমখ মই সোৱাদ অনুযায়ী দিম, জিৰা গুড়ি আৰু ধনিয়া গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ আৰু দুটা বিলাহী মানে এনেদৰে মই কাটি লৈছোঁ। এয়া মিঠাতেল দিছোঁ, মিঠাতেল। কচুখিনি মই এনেদৰে আগতীয়াকৈ বইল হ'বলৈ দিছিলোঁ। এতিয়া কচুখিনি সিজি গৈছে, এতিয়া মই কচুখিনি নমাই ল'ম। কচুখিনি নমাই লৈছোঁ, পূৰা ধোঁৱা ওলাই আছে। দিলোঁ মই। কেৰাহীটো গৰম হৈ গ'ল, ইয়াত মই এতিয়া মিঠাতেল দিম। এতিয়া তেলখিনি গৰম হোৱাত মই অকণমান আলু ফ্ৰাই কৰি ল'ম। আলুখিনিত মই হালধি অকণমান দিছোঁ। আলুখিনি ফ্ৰাই কৰি লওঁ। অকণমান সিজিবলৈ দিওঁ আলুখিনি, যেনেকৈ মাংসত আমি আলুখিনি ফ্ৰাই কৰি দিওঁ, তেনেকৈ মই আলুখিনি ফ্ৰাই কৰি দিম। আলুখিনি অলমষ্ট ফ্ৰাই হৈ গৈছে, মই আলুখিনি এতিয়া নমাই ল'ম আলুখিনি এতিয়া। এতিয়া এইখিনি তেলতে আমি পিঁয়াজ দিম। কুটি লোৱা পিঁয়াজখিনি মই ইয়াতে দি দিম। শুকান জলকীয়া 5টাও দি দিম ইয়াতে। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এতিয়া মই ফ্ৰাই কৰিম। এতিয়া মই আদা নহৰুখিনি পিচি লৈছিলোঁ যে, 1 চামুচ দি দিছোঁ আৰু ভালদৰে এনেকৈ ভাজি ল'ম। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে অকণমান মই ভাজি ল'ম। এতিয়া মই 1 চামুচ হালধি গুড়ি দি দিছোঁ, লৰাই দিছোঁ দেই। আৰু 1 চামুচ ধনিয়া গুড়ি দি দিছোঁ আৰু আধা চামুচেই হ'ব, আধা চামুচ জিৰা গুড়ি দি দিছোঁ। এতিয়া অকণমান লৰাই পেলাই মই কচুখিনি দি দিম। এয়া মই বইল কৰি থোৱা কচুখিনি ইয়াতে দি দিলোঁ। কচুখিনি অকণমান লৰাই ল'ম। এতিয়া ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দি দিওঁ। আপোনালোকে যিমানটো খায় সিমান নিমখ দি দিব। মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিওঁ। নিমখ দি অকণমান লৰাই দিলোঁ। অকণমান মই ভাজি ল'ম এতিয়া।
এতিয়া অকণমান ঢাকনখন মাৰি থৈ দিম। কচু শাকখিনি এতিয়া ভাজি অকণমান হৈ গৈছে, ভাজি হৈ গ'ল। পানীখিনি শুকাইছে, পানীখিনি শুকালে কচুখিনি। এতিয়া মই ইয়াতে বিলাহী যে কাটি থৈছিলোঁ, এই বিলাহীকেইটা দি দিছোঁ, এতিয়া আৰু এবাৰ ঢাকনি লগাই দিছোঁ। জুইটো চাব, চিমত দিব দেই। এতিয়া ঢাকনিটো খুলি অকণমান লৰাই দিম। এতিয়া ইয়াতে মই আলুখিনি এড কৰিম। লৰাই দিম অকণমান, আলুখিনি অকণমান সিজিব লাগিব। অকণমান সিজিছিলে ভাজোতে, এতিয়া আৰু অকণমান সিজিলে হৈ যাব। মই ভোট জলকীয়াটো এডোখৰ দিম, গোটেইটো দিলেতো বহুত জ্বলা হ'ব। এডোখৰ ভোট জলকীয়া মই ইয়াত দি দিম, তেতিয়া কচুটো নধৰে। কচুটো অকণমান কচু শাকবোৰে ধৰে, তেতিয়া জলকীয়া অকণমান দিলে এতিয়া ধৰিলেও গম নাপায়। জলকীয়া এডোখৰ দি দিছোঁ মই ইয়াতে, মাছৰ মূৰখিনি ইয়াতে দি দিছোঁ। এতিয়া মই অকণমান এয়া লৰাই দিম। এয়া ঢাকনিখন মই লগাই দিছোঁ অকণমান সময়। মাছৰ মূৰখিনি মই ইয়াত ভাঙি দিছোঁ, ভাঙি দিলে সোৱাদটো বাঢ়িব অকণমান। মাছৰ মূৰটো মই ভাঙি দিম। আপোনালোকে মাছৰ মূৰ নিদি পেলাই শুকান মাছো দিব পাৰে, শুকান মাছটো আমি নাখাওঁ যে, সেইকাৰণে মই মাছৰ মূৰে দিছোঁ। জলকীয়াটো মই এনেকৈ ভাঙি দিছোঁ। ফ্ৰাই কৰিলোঁ অকণমান আমি। পানী শুকাইছে পৰা, কচু শাকখিনি পানীখিনি শুকালে ভাল, তেতিয়া ডিঙিত নধৰে। পানীখিনি নুশুকালে অকণমান ধৰিব পাৰে, কিন্তু মই শুকাই লৈছোঁ কচুখিনি। শুকাই ল'লে আৰু নধৰে, আৰু বিৰাট টেষ্টি লাগে খাই। এইখিনি ভাজি হৈ গৈছে, ইয়াতে মই এতিয়া গৰম পানী দি দিম। গৰম পানী দিছোঁ। আপোনালোকে যিমানটো লাগে পানী সিমানলৈকে দিব পাৰে। কিছুমানক অকণমান পনীয়া লাগে, মই বেছি পনীয়া নকৰোঁ। এতিয়া পানী দি দিলোঁ, মই উতলাই আহিব দিছোঁ। ঠাণ্ডা পানী দিলে কি হয়, অকণমান কচুটো ধৰে, গৰম পানী দিলে কচুটো নধৰে ডিঙি। গৰম পানী দিলে আন চব্জিখনৰ সোৱাদো হয়, ঠাণ্ডা পানী দিলে অলপ সেৰেকা লাগে খাই। আঞ্জাবোৰো সেই গৰম পানী দিলে খাই ভাল লাগে। কচু আঞ্জাখন উতল অহালৈকে মই মান ধনিয়া পাত দুটা ছিঙি আনো। এয়া মান ধনিয়া পাত মই ছিঙি লৈছোঁ, মই এনেকৈ ৰুই থৈ দিছিলোঁ। 3 পাতমান বা 4 পাতমান মান ধনিয়া পাত মই ছিঙি লৈছোঁ। এয়া মান ধনিয়া পাত মই থৈ লৈছোঁ। কচু শাকখিনি মই লৰাই দিছোঁ। কচু শাক খাই চবেই ভাল পায়, মোৰতো খুব প্ৰিয়। তাতে আৰু শুকাই লোৱা কচু শাক বিৰাটেই টেষ্টি লাগে খাই। আপোনালোকে খাই চাবচোন এবাৰ এনেকৈ বনাই। মাছৰ মূৰ নিদিলেও কথা নাই, কিন্তু বহুত টেষ্টি লাগে। মাছৰ মূৰ নিদিলেও সোৱাদ লাগে খাই, মাছৰ মূৰ দিলে আৰু বেছি সোৱাদ লাগে খাই। এয়া লৰাইছে হৈ গৈছে আৰু। আপোনালোকে পানী বেছিকৈ দিও খাব পাৰে, তেতিয়াও টেষ্টি লাগে, কিন্তু মই পানী বেছি দিয়া নাই, পানী মই অকণমান দিছোঁ। মানে গোটা কৰি থৈছোঁ, মই টুকটুকীয়া কৰি থৈছোঁ। এনেকৈ এবাৰ বনাই খাব আপোনালোকে, বহুত ভাল লাগে। আৰু বনাই খাই পেলাই মোক ক'ব কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব। মই মান ধনিয়াখিনি কাটি ল'লোঁ এনেকৈ।
এতিয়া মই ইয়াতে দি দিওঁ। অকণমান উতল আহিব দিম, বেছি উতল আহিব নালাগে, অকণমান উতল আহিলে হৈ যাব। এইখিনি এতিয়া মই নমাই ল'ম। এইখিনি মই এতিয়া ইয়াতে নমাই ল'লোঁ। এইয়া মোৰ কচুৰ আঞ্জা ৰেডি হৈ গ'ল। চৰি, কচু শাকৰ আঞ্জা ৰেডি হৈ গ'ল। এয়া চাব পাৰি আপোনালোকে, কি ধুনীয়া কালাৰ হৈছে কচুখিনি। ইয়াৰ মাজতে মই এটা কথা কৈ দিওঁ আপোনালোকক, এইটো মোৰ নতুন ভিডিঅ', মানে মোৰ এইটো প্ৰথম ভিডিঅ'। সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ, আৰু সকলোৱে বনাই পেলাই খাই চাবচোন এবাৰ, ইমান টেষ্টি লাগে খাই। কচুখিনি কেৱল শুকুৱাই ল'ব আপোনালোকে, কেঁচাকেতো খাই ভাল লাগে, শুকুৱাই পেলাই আৰু খাই ভাল লাগে। সেইকাৰণে আপোনালোকে কচুখিনি শুকাই পেলাই এবাৰ বনাই খাই চাব, আৰু বনাই পেলাই মোক কমেণ্ট কৰিবলৈ নাপাহৰিব।